Hello, check, 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 hello. Hello, check. Hello, check, 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 hello. Hello, check, check, check. Am I live? Hello, check, 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 check. Hello, check, 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 hello. Good morning, everyone. কি খবৰ সকলোৱে সামাজিক মাধ্যমত এটা ভিডিঅ' ভাইৰেল হৈছে সকলো সাগে যিমান মানুহ আছে আমাৰ মই সেশনটো সকলোকে এটা ৰিকুৱেষ্ট কৰিম যে এই সেশনটো আপোনালোক সকলোৱে এবাৰ প্লিজ শেয়াৰ কৰি দিব যিমানখিনি আমাৰ ফলোৱাৰ্স আছে ভিউৱাৰ্স আছে বা যিমান আমাৰ মানুহ আছে সকলোকে মই ৰিকুৱেষ্ট কৰিম যে সেশনটো যিমানখিনি আছে তেওঁলোকে শেয়াৰ কৰি দিয়ক আৰু কবিৰ শইকীয়া সুধিছে কি সাফাই দিবি সাফাই দিবলগীয়া ইয়াতে মই যিখিনি আছে মই কম মোৰ কবলগীয়াখিনি মই কম ডেফিনেটলি কম ঠিক আছে হাঁহি উঠা কথা কিছুমান এইবিলাক তো সেশনটো প্লিজ সকলোৱে শেয়াৰ কৰি দিয়ক আৰু আমাৰ যিমানখিনি হাই ভিক্টৰ দা হাই কি খবৰ হাই পূজা কি খবৰ ভালে আছে লব ভিক্টৰ দা দাদা ভালনে আপোনাৰ সেশনটো এটা আপোনালোক সকলোৱে দেখিছে যে সামাজিক মাধ্যমত এটা ভিডিঅ' ভাইৰেল হৈছে আৰু গোটেই আপোনাৰ নিউজ মিডিয়া সবতে এটা ভিডিঅ' এটা ভাইৰেল হৈ আছে হয়নে ভিডিঅ' এটা ভাইৰেল হোৱা আপোনালোকে দেখিছে এতিয়া এটা ডাঙৰ প্ৰশ্ন ইয়াতে ডাঙৰ প্ৰশ্নটো হৈছে যে ভিডিঅ'টো কেতিয়াৰ ভিডিঅ' ঠিক আছে ভিডিঅ'টো কেতিয়াৰ ভিডিঅ'টো কাৰ ভিডিঅ' কেনেকুৱা ভিডিঅ' কিয় হৈছে কি ঘটনা কি পৰিঘটনা কোনোবাই জানে নে নাজানে কোনো একো নাজানে হয়নে এতিয়া মেইন কথাটো হৈছে মই এটা কথাই ক'বলৈ বিচাৰো যে কোনো নাৰীক বা কোনো ছোৱালীক হাত উঠোৱাটো মই কেতিয়াও কি নহয় তাৰ পক্ষপাতত মই কেতিয়াও নহয় কিন্তু মোৰ এটা প্ৰশ্ন মই ক'বলৈ বিচাৰো আজিৰ যুগত আমাৰ যিমানখিনি মানুহ আছে সেই মানুহখিনি বা আমাৰ আজিৰ যুগৰ যিমানখিনি আমাৰ ল'ৰা ছোৱালী যিমানখিনি আছে মই সবকে এটা প্ৰশ্ন সুধিবলৈ বিচাৰিম যে যদি তোমাৰ নিজৰ মানুহ এজনে তোমাৰ নিজৰ যদি কোনোবাই কিবা এটা ভুল কৰে সেই ভুলটো যদি তুমি দেখা পোৱা ভুলটো দেখা পালে তুমি কি ক'বা আৰু সবতকৈ ডাঙৰ কথা মই এই কথাটোৱে কৈ আছো যে কি আমাৰ যোনখিনি এইটো ভিডিঅ' আপোনালোকৰ ভাইৰেল কৰিছে বা যোনে ভাইৰেল নকৰক এই ভিডিঅ'টো এটা বহুত পুৰণা ভিডিঅ' ঠিক আছে এই ভিডিঅ'টো এটা পুৰণা ভিডিঅ' আৰু পুৰণা ভিডিঅ'টো আজি আপলোড কৰিছে এইটো প্ৰায় 2000 আপোনাৰ 22-23 ভিডিঅ'টো যোনে দিছে তেওঁলোকে গম পাব কেতিয়াৰ ভিডিঅ' তেওঁলোকৰ এটা ডেটটো থাকিব কাৰণ মনে মনে কৰা ভিডিঅ' যেহেতু সকলোৱে দেখিছে ঠিক আছে এইটো এটা মনে মনে কৰিছে ভিডিঅ'টো আৰু সবতকৈ ডাঙৰ কথা যে কি এই ভিডিঅ'টো যেতিয়া হৈছিলে এই কাণ্ডটো যেতিয়া হৈছিলে তেতিয়াই এইটোৰ ওপৰত এটা কেছ তেওঁলোকে দাখিল কৰিলে ঠিক আছে কাৰণ আমাৰ মাজত আমি কি হয় কি নহয় ঠিক আছে আমাৰ কিয় কাজিয়া লাগিছে কিয় কাজিয়া লাগা নাই ইয়াৰে ঘটনা পৰিঘটনা কোনেও গম নাপায় ফাৰ্ষ্ট কথাটো হৈছে সেইটো আৰু সেকেন্ড কথাটো মই এইটো হাজাৰবাৰ কম যে কি কোনো নাৰীৰ ওপৰত হাত উঠোৱাটো মই কেতিয়াও সাপোৰ্টও নকৰো কিন্তু মই এটা কথাই কম যে আজি আপোনালোকৰ যদি কোনোবা ঘৰৰ মানুহ বা আজি যদি আপোনালোকৰ কোনোবা আপোন মানুহ আপুনি যদি কিবা এটা এনেকুৱা ভুল দেখা পায় হেতু ডেফিনেটলি জুনে তুনে নহক সবে এটা কথাই কৰিব যে কি সবে 100% তাতে প্ৰতিক্ৰিয়া দিব আৰু ময়ো জ্যেষ্ঠ হিচাপে বা ময়ো যেটো বস্তু মই বেয়া পাওঁ যেটো বস্তু মোৰ ভুল বুলি মই ভাবো সেই বস্তুটো মই কেতিয়াও সাপোৰ্ট নকৰো এতিয়া সবতকৈ ডাঙৰ কথাটো হৈছে যে কি যিখিনি ৰাইজক দেখুৱা হৈছে ৰাইজে তাৰে কিবা ঘটনা বা পৰিঘটনা জানে নে ৰাইজে তাৰে ঘটনা বা পৰিঘটনা একো নাজানে এতিয়া সবতকৈ ভাবিবলগীয়া কথাটো হৈছে যে মই মোক আজিৰ ডেটত এই পুৰণা ভিডিঅ' এটা লৈ কিয় বদনাম কৰিবলৈ চেষ্টা কৰা হ'ল কিয় বদনাম কৰিবলৈ চেষ্টা কৰা হ'ল এটা পুৰণা ভিডিঅ' লৈ মফিদুলে কৈছে ভিক্টৰ দা ৰেসপেক্ট নোহোৱা হ'ল বাবু মই তোক এটা কথা কৈছো তোৰ ঘৰৰ যদি তোৰ ভণ্টি এটা কিবা ভুল কৰে তই কি কৰিবি মোৰ প্ৰশ্নটো তাতে বা তোৰ যদি কোনোবা আত্মীয় বা তোৰ যদি কোনোবা নিজৰ মানুহে যদি কিবা এটা ভুল কৰে সেই ভুলটোক লৈ তই কি কৰিবি তই মোক সেই প্ৰতিক্ৰিয়াটো প্ৰথমতে জনাবি ঠিক আছে আৰু এটা কথা মনত ৰাখিবি কোনো মানুহে আজি হেতু কেছ আজি বহুত আগৰ দিনৰ কেছ এতিয়াৰ দিনৰ কেছ নহয় হেতু আজিৰ ডেটৰ নহয় হেতু আজিৰ ডেটত বা যোৱাকালি বা পৰখিৰ বস্তু নহয় হেতু হৈছে 2020 22 23 সেনেকুৱা চনৰ কথা মোৰ নিজৰে মনত নাই যোনে ভিডিঅ'টো দিছে তেওঁ খুদিলে হ'ল ঠিক আছে সো ইম্পৰ্টেন্ট কথাটো এইটোৱে যে যোনে যি প্ৰতিক্ৰিয়া দিয়ে যোনে যি কৰে তাতে কথা নাই কিন্তু মোৰ এতিয়া সবতকৈ পইণ্ট অফ ভিউটো হৈছে যে যিবিলাক মানুহে কয় যে আমি গুণ্ডা কিছুমান মানুহে কয় যে আমি গুণ্ডা টেক্স লম
যোৱাকালিৰ এটা লাইভৰ প্ৰত্যুত্তৰ এটা ব্লেকমেইলিং হ'ব পাৰে নেকি বা এটা পাৰ্সোনেল বস্তু এটা শ্বেয়াৰ কৰি সামাজিক মাধ্যমত নিজকে কি বুজাবলৈ চেষ্টা কৰিলে মই এই কথাটো বহুত ইম্পৰ্টেন্ট কথা যে যোৱাকালি মই এটা ভিডিঅ' দিছিলো য'ত মই আজি যেহেতুকে তেওঁ নিজেই যেহেতুকে অলৰেডি তেওঁৰ ফেচবুক পোষ্টত তেওঁ এইটো শ্বেয়াৰ কৰিছে তো মই এই কথাটোৱে কৈছো যে শৃংখল চলিহা মই নামটো কৈছো শৃংখল চলিহাই নিজৰ ফেচবুক পোষ্টত এইটো দিছে আৰু শৃংখল চলিহাই যিয়ে নিজকে বীৰ নিজকে গুণ্ডা বুলি সজায় সেই গুণ্ডাটোৱে আজি কি কাৰণত এটা পাৰ্সোনেল বস্তু আমাৰ নিজৰ মাজত হোৱা বস্তু এইটো কোনোবাই ভিডিঅ' কৰি আপোনাক দিছে কাৰণ তাতে দেখা পাইছে এইটো ভিডিঅ' কোনোবাই বনাই কিনে কাৰোবাক দিছে তো শৃংখল চলিহাই আজি সেই বস্তুটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি কি কৰিব বিচাৰিছে সবতকে ডাঙৰ প্ৰশ্নটো হৈছে হেতু আৰু নিজকে গুণ্ডা সজোৱা নিজকে কয় যে মই বাঘ নিজকে কয় যে মই কি মই ঠাকৰেক ফলো কৰা মানুহে আজি এইবোৰ কাম কৰি ফুৰিছে কিয় ঠাকৰেক ফলো কৰা মানুহে এটা আপুনি কাজিয়া হিচাপে ল'ব লাগিছিলে কাজিয়াটো আপোনাক মই সমালোচনা কৰিছো আপোনাক সমালোচনা কৰা মোৰ অধিকাৰ আছে মই এটা ডেমক্ৰেটিক কান্ট্ৰীত থাকো আপুনি কৰা যিখিনি মই গম পাইছো তথ্য পাইছো বা যিখিনি আপোনাৰ এনেকুৱা হৈছে যে নাই এই মানুহটো অমুকখিনি কাম কৰিছে তাৰ ওপৰত এটা প্ৰশ্ন কৰিছো কিন্তু প্ৰশ্নটোৰ উত্তৰ খাৰু পিন্ধা মেখেলা পিন্ধা মানুহৰ দৰে এটা উত্তৰ হ'বলগীয়া নাছিলে আপুনি যেটো কৰ্ম কৰিছে সেই কৰ্মটো এটাই কথা কম মই এই কৰ্মটো এটা খাৰু পিন্ধা বা মেখেলা পিন্ধা মানুহে পাৰ্সোনেল কাজিয়া এটা উদঙাই দিব ফেচবুকৰ জৰিয়তে আৰু মই শ্বেয়াৰ কৰিছো আপুনি দিয়া বস্তুটো মই নিজে শ্বেয়াৰ কৰিছো আৰু আমাৰ মাজত যোনখিনি এই কাজিয়া হৈছিলে সেই কাজিয়াৰ কেছটো তেতিয়াই কেছ দিব লাগিল যদি আমাৰ কিবা এনেকুৱা কাজিয়া হৈছিলে আমাৰ কাজিয়াটো এটা কাৰণতে যে আমাৰ নিজৰ বুজাবুজিৰ মাজত কিবা এটা কাজিয়া হৈছে নিজৰ মানুহৰ মাজত কাজিয়া হৈছে তো তাতে কাৰো ক'বলগীয়া একো নাই ঠিক আছে কাৰণ সবৰে কাজিয়া হয় আজিৰ ডেটত মই এই কথাটোৱে কৈছো নিজৰ পাৰ্সোনেল মানুহৰ সকলোৰে কাজিয়া হয় আৰু পাৰ্সোনেল মানুহৰ কাজিয়া এটা ফেচবুকত উদঙাই দি কিনে মোৰ চৰিত্ৰত দাগ পেলাবলৈ চেষ্টা কৰা তেনেকুৱা নিৰ্ভীক বা তেনেকুৱা এজন মানুহ মই এই কথাটো কৈছো যোনে নিজকে কয় মই নিৰ্ভীক মই বোলে অমুক মই বোলে ভোক লাজ লাগিব লাগিছিল তেনেকুৱা মানুহটোৰ আৰু সবতকে ডাঙৰ কথা আছে যিকোনো এটা বস্তু এটা পোষ্ট কৰাৰ পিছতে যেতিয়া মানুহে নিউজ বনাবলৈ আৰম্ভ কৰে সেই নিউজটো মানুহে বুজি পোৱাটো উচিত যে কি ক্ষেত্ৰত কেনেকৈ এটা নিউজ কৰিবলৈ চেষ্টা কৰিছে আমি কিছুদিন আগতে দেখিছো শংকৰজ্যোতি দাৰ লগত এটা কেছ হৈ গৈছে যেতিয়া শংকৰজ্যোতি দাক কি কৰিবলৈ চেষ্টা কৰিছে শংকৰজ্যোতি দাক ছোৱালীৰ কেছত ফসাই কিনে বদনাম কৰিবলৈ চেষ্টা কৰিছে এইটো আমাৰ অসমীয়া জাতিটোৰ প্ৰতি এটা কি আছে অসমীয়া জাতিটোৰ প্ৰতি এটা এনেকুৱা টাইপৰ প্ৰবলেম এটা আছে আৰু বাকি মই এটাই কথা কম যে মই নাৰীৰ ওপৰত হাত উঠাটো মই কেতিয়াও সাপোৰ্ট নকৰো বা মই নাৰীৰ ওপৰত হাত কিয় কোনটো পৰিস্থিতিত উঠাবলগীয়া হৈছিল আৰু সেইটোৰ ফলত আমাৰ কি হৈছিল সেই কথাটো আমাৰ মাজত থকা কথা তো সেইটো কোনেও তাতে জাস্টিফাই কৰিবলগীয়া কথা নহয় বা এইটো মিডিয়াত ক'বলগীয়া কথা নহয় মই সদায় এই কথাটোৱে কৈছো যে কোনোবা মানুহে নিজৰ পাৰ্সোনেল কাজিয়া এটা আৰু পাৰ্সোনেল কাজিয়াটো কোনোবাই উঠাইছে ভিডিঅ' কৰি কিনে সেইটো সামাজিক মাধ্যমত উলাই কিনে বদনাম কৰিবলৈ চেষ্টা কৰিছে তে হাঁহি উঠিছে মই এতিয়া লাইভত চাই থকা মানুহখিনিক এটা কথাই কম আপোনালোকে এটা কথা মোক ক'ব যে কি চ্যালেঞ্জৰ প্ৰত্যুত্তৰ পাৰ্সোনেল কাজিয়া হয় নেকি মই এই কথাটো সুধিব বিচাৰিছো যোনে মোৰ লাইভত আছে এটা চ্যালেঞ্জৰ প্ৰত্যুত্তৰ মাই ডিয়াৰ ব্ৰাদাৰ্স এণ্ড সিস্টাৰ্স এটা পাৰ্সোনেল কাজিয়া কেতিয়াও হ'ব নোৱাৰে চ্যালেঞ্জ এটাৰ প্ৰত্যুত্তৰ চ্যালেঞ্জ হ'ব লাগে পাৰ্সোনেল কাজিয়া নহয় ঠিক আছে এই হসা যিমানখিনি মানুহ আছে এটা চ্যালেঞ্জৰ প্ৰত্যুত্তৰ পাৰ্সোনেলি উদঙাবলৈ চেষ্টা কৰা এটো দ্যাট ইজ দা মোস্ট কি একদম হাঁহি উঠা কথা যোনে নিজকে কয় টাইগাৰ বুলি মই মেকুৰী বুলি কলো মই হেখিনিয়ে কৈ দিছো আৰু লাজ পাব লাগিছিল কালি ৰাতিৰ কৰা প্ৰশ্নবোৰৰ উত্তৰ এটা ভিডিঅ' দি নহয় ভিডিঅ' কেনেকৈ লিখ হ'ল আৰে ভিডিঅ' কেনেকৈ লিখ হ'ল তাতে অকল মই নাই নহয় তাতে বহুত মানুহ আছে কোনোবাই ভিডিঅ' বনাই কিনে দিছে কিবা এটা হৈছে হৈ কিনে তাৰপিছত কাজিয়া আৰু ভিডিঅ'টো ব্লেক চাওক সিহঁতৰ এটাই বস্তু সিহঁতে ব্লেকমেইল কৰিব জানে অকল সিহঁতে ব্লেকমেইল কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু মোক ব্লেকমেইল নকৰিবি বাবু ঠিক আছে মোক ব্লেকমেইল নকৰিবি মই ব্লেকমেইলটো মই নিজেও বেয়া পাওঁ বুজি পাইছন নাই ব্লেকমেইল কৰাটো মই নিজেও বেয়া পাওঁ মই কাকো ব্লেকমেইল কৰা নাই আজিলৈকে তো ব্লেকমেইল নকৰিবি কথাটো বুজি পাইছন নাই ইয়েছ তুষাৰ বৰাই সুধিছে তই ছোৱালীৰ ওপৰত হাত কিয় উঠাবি মোৰ নিজৰ সম্পৰ্কৰ মানুহ মই হাত উঠাও
কিবা ভুল দেখিলে মই হাত উঠাম মই এজন নিজৰ দাদা বা মই তাতকে আপোনাৰ কি বুলি কয় মই জ্যেষ্ঠ হিচাপে মই কিবা এটা ভুল দেখিলে মই হাত উঠাইছো ঠিক আছে তো তাতে সেইটো পাৰ্সোনাল কথা তাতে জাজ কৰিবলগীয়া একো নাই এই কথাটোৱে মই কৈ থৈ দিলোঁ তাতে জাজ কৰিবলগীয়া একো নাই আৰু মানুহ এটাক বদনাম কৰিবৰ কাৰণে এইবোৰ এলিমেণ্টছ ব্যৱহাৰ কৰা হয় আৰু মই এটাই কথা কৈছোঁ এলিমেণ্টছ ব্যৱহাৰ কৰি মোৰ এগেইনষ্টত লাভ নাই সঁচা অৰ্থত যদি যুদ্ধ কৰিব আছে প্ৰকৃত অসমীয়া হিচাপে যুদ্ধ কৰিব লাগে ঠিক আছে এনেকৈ খাৰু পিন্ধা মেখেলা চাদৰ পিন্ধা টাইপ যুদ্ধ কৰি লাভ নাই ঠিক আছে বোলে কি কালি কাজিয়া লাগিছে আজি বোলে কি আজি বোলে মই এনেকৈ তাৰ এটা ভিডিঅ' ভাইৰেল কৰি দিম ব্ৰ দিছ ইজ নট ডান মাই চেলেঞ্জ ৱাজ ষ্টে এজ এ চেলেঞ্জ কিপ ইট এজ এ চেলেঞ্জ চেলেঞ্জটো চেলেঞ্জ হিচাপে ৰাখিলে হ'ল আৰু মই এটাই কথা কৈছোঁ যিদিনাখন মই এই কথাটো কৈছোঁ যে যিদিনাখন মই বিক্ৰী আজিলৈকে যোৱা নাইতো তো বিক্ৰী যোৱা মানুহবিলাকে এইবোৰ কাম কৰিবই মই বিক্ৰী যোৱা নাই তো মোৰ এইটো কোনোবা সত্য যুগৰ ভিডিঅ' কেতিয়াৰ ভিডিঅ' মোৰ নিজৰো মনত নাই কোনোবাই ৰাখি থৈছে ব্লেকমেইল কৰিবৰ কাৰণে আৰু ব্লেকমেইল কৰা মানুহবিলাকক মই এটাই কথা কৈ আছোঁ ব্লেকমেইল কৰি ঠিক আছে বেলেগ একো নাপাবি এণ্ড দিছ ইজ নট গুড হাঁহি উঠিব লাগিছিল এইটো প্ৰত্যুত্তৰ হ'ব নালাগিছিল কথাৰ প্ৰত্যুত্তৰ কথা হ'ব লাগিছিল চেলেঞ্জৰ প্ৰত্যুত্তৰ চেলেঞ্জ হ'ব লাগিছিল কথাটো বুজি পাইছতো ভিক্টৰ দা কমেণ্টবোৰ পঢ়ি চাম ডেফিনেটলি কমেণ্টবোৰ পঢ়ি চাম লাভ ইউ ভিক্টৰ দা আৰু কি ক'বলগীয়া আছে চ' মই মোৰ স্পষ্টীকৰণ হিচাপে যদি কোনোবাই সোধে স্পষ্টীকৰণ হিচাপে এইটোৱে কথা ক'ম এইটো এটা বহুত পুৰণা ভিডিঅ' এইটো এটা পাৰ্চনেল সংঘাত বা পাৰ্চনেল আমাৰ কিবা এনেকুৱা এটা হৈছিলে যিটোৰ কাৰণে আমাৰ কাজিয়া হৈছে সেই পাৰ্চনেল কাজিয়াটো ছ'চিয়েল মিডিয়াত যদি এনেকুৱা কিবা হ'ল হয় তেনেহ'লে ছোৱালীজনীয়ে অলৰেডি উদঙালে হয় ঠিক আছে যিহেতুকে ছোৱালীজনীয়ে উদঙোৱা নাই এতিয়া মাইকী মানুহ এটাই উদঙাই দিছে শৃংখল চলিয়া হিচাপে যাৰ নাম এই মাইকীটোৱে উদঙাই দিছে যেনেকৈ নামঘৰে মাইকীবিলাকে সমালোচনা কৰে নাই আজিকালিতো আৰু নামঘৰত বহুত কম মানুহ যায় তো এই শৃংখল চলিয়া বোলা যোনটো মাইকীয়ে ফেচবুকৰ মাধ্যমেদি এই সমালোচনা এটা আৰম্ভ কৰিছে এই সমালোচনাটোৰ ভিতৰত মই এই কথাটোৱে ক'ম যে আমি সকলোৱে যিখিনি চেষ্টা বা যিখিনি প্ৰচেষ্টা সেই প্ৰচেষ্টা বা সেই চেষ্টাখিনি কেতিয়াও কি হ'বলৈ দিব নালাগিব কেতিয়াও 100% সফল হ'বলৈ দিব নালাগিব কাৰণ বিক্ৰী যোৱা মানুহৰ দাম নাই পাৰ্চনেল সংঘাত চবৰে আছে কাজিয়া চবৰে হয় আৰু এই কাজিয়াবিলাক ফেচবুকত এনেকৈ উদঙাই দি কিনে একো লাভ নাই ঠিক আছে জয় অসম সকলোকে বহুত ভাল পাওঁ এইখিনিয়ে মোৰ ক'বলগীয়া আৰু মই এটাই কথা কওঁ নাৰীক মাৰাটো মই কেতিয়াও ছাপোৰ্ট নকৰোঁ কিন্তু ভুলক কিবা এটা ভুল যদি দেখিছোঁ ভুলটোৰ কাৰণে কিবা এটা সংঘাত যদি বা কিবা এটা কাজিয়া হৈছে সেইটো পাৰ্চনেল কাজিয়া সেইটো কাৰো সামাজিক মাধ্যমত হোৱা একো কাজিয়া নহয় ঠিক আছে আৰু মই এইখিনিয়ে কৈছোঁ কালি কৈছিলোঁ যে তোৰ দম নাই আজিও কৈছোঁ তোৰ দম নাই অকলে তই আহিবি অকলে কাজিয়া কৰিম দম থাকিলে তই ফেচবুকত এইটো কাম কেতিয়াও নকৰিলি হয় ঠিক আছে যিখিনি সন্মান আছিলে তোৰ প্ৰতি সেই সন্মানখিনিও চেছ 100% আৰু বাকী মোৰ বিষয়ে কোনোবাই কি ভাবে কি নাভাবে মই কেতিয়াও এইটো কেয়াৰে নকৰোঁ বাট বিক্ৰী যোৱা তই এটা কুকুৰ ঠিক আছে তই নিজকে বাঘ বুলি ক'বলৈ চেষ্টা কৰিছিলি কিন্তু চেইন পিন্ধা তই এটা মেকুৰী মই এইখিনিয়ে কৈ থৈ দিলোঁ ধন্যবাদ জয় অসম থেংক ইউ ছ' মাছ